নমস্কাৰ, মই সংগীতা আৰু এটা নতুন ব্লগ যিহেতু লৈ আহিলোঁ আৰু আমি যাব ওলাইছোঁ এঠাইলৈ। আপোনালোককো লৈ যাওঁ বুলি ভাবিলোঁ আৰু কমেণ্ট কৰিবচোন আপোনালোকৰ ছাইডে পানী শুকাই গৈছে নেকি কুঁৱাত। আমাৰ এইটো ছাইডে কিন্তু পানী শুকাই গৈছে দেই, সেইকাৰণে ডাঙৰ কামত ওলাই গৈ আছোঁ আৰু বাটটো অলপ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। পাহাৰৰ মাজে মাজে যিহেতু আমি এঠাইলৈ গৈ আছোঁ, ক'ত গৈ আছোঁ, কি কৰি আছোঁ সকলো জনাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ আৰু এটা কমেণ্ট আৰু লাইক কৰিব বুলি আশা ৰাখিলোঁ। বলক দেৰি নকৰোঁ, আপোনালোকক দেখাই আছোঁ। আমাৰ কিন্তু ইয়াত পানী শুকাই গ'ল, সেইকাৰণে নদীত গ'লোঁ কাপোৰ ধুবলৈ। আমাৰ যিহেতু ইয়াত নাদৰ পানী যিহেতু শুকাই গৈছে, আমাৰ বহুত দিগদাৰ হয়। নাদৰ পানী যিহেতু শুকাই যায়, সেয়ে নদীত গ'লোঁ। মানুহজনৰ অফিচৰ ওচৰতে যিহেতু নদী এখন আছে, তাতে অলপ কাপোৰ লৈ গ'লোঁ, তাতে ধুলোঁ। ইমান কষ্ট হয় আমাৰ ইয়াত পানী শুকাই গ'লে। আৰু ছোৱালী যিহেতু ভিডিঅ' কৰি আছে, মই ভাবিছোঁ এনেই তাইক মোক কৈ আছে নেকি যে মা মই ভিডিঅ' কৰি আছোঁ বুলি কৈছে। মই ভাবিছোঁ কি এনেই তাই নোৱাৰিব বুলি, কিন্তু ধুনীয়াকৈ ভিডিঅ' কৰিছে দেখিছেনে। আৰু কষ্ট কৰিছে, কষ্টৰ ফলত এটা লাইক কমেণ্ট এটা কৰিব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিব। আৰু কোনে ক'ৰ পৰা চাইছে প্লিজ ঠাইটো জনাই দিব। আৰু আপোনালোকৰ তাত কি পানী শুকাইছে নেকি কমেণ্ট কৰি জনাবচোন। বাই, আৰু নেক্সট ভিডিঅ'ত লগ পাম।